Assalamualaikum, welcome back to my channel. আজি মই আপোনালৈ লৈ আহিছো এটি বহুত সহজ ৰেচিপি কিন্তু বহুত টেস্টি সেৱৰ ৰেচিপি সো ভিডিওখন স্কিপ নকৰাকৈ শেষলৈ চাব তো বলক ষ্টাৰ্ট কৰো সো ইয়াত মই লৈছো 2 পেকেট মানে 1 লিটাৰ হাফ লিটাৰ সুধা মিল্ক লৈছো আপুনি ট্ৰাই কৰিব আপুনি যাতে পুৰা ফুল ক্ৰীম মিল্ক লয় আৰু সেৱই লৈছো 2 পেকেট আৰু কফি মগৰে 1 কাপ মান চেনি লৈছো আপুনি চেনিখন কম বেছিকে দিব পাৰে ইয়াত লৈছো ইলাইচি 5-6টা তেজপাত 3-4টা 1 চামুচ সৰু চামুচৰে নিমখ আৰু কিশমিশ এতিয়া মই গাখীৰখিনি এটা ডেক্সিত ঢালি লৈছো মই লগতে পেকেটটো ধুইকে তাৰ পৰা 1 কাপ মান পানী দি দিছো এতিয়া ইয়াত মই চেনিখিনি এড কৰি দিম মই একেবাৰে সৰু চামুচৰে 1 চামুচ নিমখ দিছো চাহৰ চামুচৰ 4 ভাগৰ 1 ভাগ হ'ব এলাইচিও দি দিছো এতিয়া মই গাখীৰখিনি হাই ফ্লেমত গেছত বহাই দিছো ইফালে মই কেৰাহী বহাই দিছো এতিয়া মই সেৱইখিনি ভাজি লম মই গেছটো মিডিয়াম ফ্লেমত ৰাখিছো মিডিয়াম ফ্লেমত ৰাখি মই সেৱইখিনি অলপমান গোল্ডেন ব্ৰাউন কে ভাজি লম মই মাজে মাজে গাখীৰখিনি লাৰি দিছো নহলে চেনিখিনি তলত লাগি ধৰিব মোৰ সেৱইখিনি ভাজা হৈ গৈছে এতিয়া মই সেৱইখিনি নামাই লম চাওক মই সেৱইখিনি লাইট গোল্ডেন কৰি ভাজি লৈছো চাওক মোৰ গাখীৰখিনি ভালদৰে উতল আহি গৈছে এতিয়া মই ইয়াত সেৱইখিনি দি দিছো ভালদৰে চামুচেৰে অলপমান লাৰি দিছো মই গেছটো কিন্তু মিডিয়াম ফ্লেমত ৰাখিছো মই ইয়াত আধা কাপ গৰম গাখীৰ লৈছো মই গাখীৰ ৰাখিবলৈ পাহৰি গৈছিলো পিছলৈ আকৌ গৰম কৰি লৈছো অলপমান গাখীৰ ইয়াত মই 2 চামুচ মান কাষ্টাৰ্ড পাউডাৰ দি দিছো ভালদৰে মিক্স কৰি লম এতিয়া মই 2 মিনিট মানৰ কাৰণে লো ফ্লেমত ঢাকি দিছো দুই মিনিট পিছত চাওক মোৰ সেৱইখিনি কিন্তু ভালদৰে সিজি গৈছে মই আপোনাক দেখুৱাই দিছো চাওক এতিয়া মই সেৱইখিনিত কাষ্টাৰ্ড পাউডাৰখিনি এড কৰি দিছো কাষ্টাৰ্ড পাউডাৰটো অপচনেল হয় কিন্তু কাষ্টাৰ্ড পাউডাৰটো দিলে বহুত ধুনীয়া এটা ফ্লেভাৰ আহে মই কিশমিশখিনি ধুই ৰাখিছিলো সেইখিনি ইয়াত এতিয়া দি দিছো চাওক মোৰ সেৱইখিনি হৈ গৈছে সো এতিয়া মই গেছটো অফ কৰি দিছো অলপমান ঠাণ্ডা হোৱাৰ পিছত মই সেৱইখিনি সাৰ্ভ কৰি লম ৰেডি হৈ গল আমাৰ সেৱই সো আশা কৰিছো মোৰ ভিডিওখন নতুন ৰান্ধনী সকলৰ অলপ হলেও কামত আহিব সো ভিডিওখন ভাল লাগিলে প্লিজ এখন লাইক কৰিব আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰিব আশা কৰিছো আপোনালোকে সকলোৱে ভালে থাকিব তেতিয়ালৈকে আহিছো বাই বাই